আজি মই ইউটিউবত তিনটা বহুত গুৰুত্বপূৰ্ণ বহুত ডাঙৰ আপডেট লৈ আহিছো সেই তিনটা আমি প্ৰত্যেক ইউটিউবাৰে মানিবই লাগিব সেই তিনটা আমি সকলোৱে পালন কৰিবই লাগিব এটো কম্পালসৰি যদি আমি কিটা পালন নকৰো না মানো তেতিয়া আমাৰ মৰমৰ চেনেহৰ ইউটিউব চেনেলটো বন্ধ হৈ যাব সেই তিনটা আপডেট কি এই ভিডিঅ'ত মই ধুনিয়াকৈ আলোচনা কৰিম এই ভিডিঅ'টো সকলো ইউটিউবাৰৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে ডিয়াৰ ভিউয়াৰ্স আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব লগতে অল নোটিফিকেশন অন কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে থ্যাংক ইউ সো মাচ ডিয়াৰ ভিউয়াৰ্স তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ইউটিউবে আমাৰ মাজত তিনটা আপডেট আনিছে সেই আপডেটটো আমি সকলোৱে মানিবই লাগিব এটো কম্পালসৰি আৰু সেই তিনটা আপডেটৰ ভিতৰত এক নম্বৰ আপডেটটোৱে হৈছে টু ষ্টেপ ভেৰিফিকেশন আমাৰ ইউটিউব চেনেলৰ টু ষ্টেপ ভেৰিফিকেশনটো আমি কৰিবই লাগিব 1 নৱেম্বৰৰ আগে 1 নৱেম্বৰৰ আগে আমি যদি টু ষ্টেপ ভেৰিফিকেশনটো নকৰো তেতিয়ালা আমাৰ YT ষ্টুডিও যেটো আছে তাৰ পৰা আমি ভিউ ওয়াচ টাইম সাবস্ক্ৰাইবাৰ এইবিলাক একো চাব নোৱাৰো লগতে আমি ভিডিও আপলোড কৰিব নোৱাৰো ভিডিও যদি আপলোড কৰিব নোৱাৰো তেতিয়া কি হ'ব আমাৰ চেনেলটো অটোমেটিক বন্ধ হৈ যাব সেই 1 নৱেম্বৰৰ আগে আমি সকলোৱে এটো কৰিবই লাগিব আৰু এটো কৰিব দিছে এটোৰ কাৰণে যে আজিকালি হেকাৰৰ সংখ্যা বহুত বাঢ়ি গৈছে হেকাৰসকলে কি কৰিছে আমাৰ চেনেলবিলাক হেক কৰি লৈছে এই হেকাৰৰ পৰা বাচিবৰ কাৰণে ইউটিউবে টু ষ্টেপ ভেৰিফিকেশনটো দিছে এটো আগত নাছিলে কিন্তু এতিয়া 1 নৱেম্বৰৰ আগে সকলোৱে কৰিই ল'ব অলৰেডি বহুতে কৰি লৈছে যিসকলে কৰা নাই তেওঁলোকে অতি সোনকালে কৰি ল'ব বুলি মই আপোনালোকক অনুৰোধ কৰিছো তে ইউটিউবৰ 2 নম্বৰ আপডেটটো হৈছে আমাৰ কিছুমানে ভিউয়াৰ্ছক দিয়ল সময় কম থাকে তেওঁলোকে কি ভিডিও এটা চাই অলপ চালে স্কিপ কৰি গুছি গল আৰু অলপ চালে আকৌ স্কিপ কৰি গুছি গল আৰু অলপ চালে এনেকুৱা চোৱাৰ ফলত কি হয় তেওঁলোকে মেইন পইণ্ট কেইটা চাব নোৱাৰে এতিয়া ইউটিউব ভিডিওবিলাকত এটা গ্ৰাফ থাকিব আৰু যত নেকি মেইন পইণ্ট কেইটা থাকিব তেতিয়া গ্ৰাফটো আপ থাকিব আৰু যত মেইন পইণ্ট নাথাকে গ্ৰাফটো ডাউন থাকিব যত মেইন পইণ্ট থাকিব গ্ৰাফটো আপ হ'ব আকৌ যত মেইন পইণ্ট নহয় গ্ৰাফটো ডাউন হ'ব তাৰ মানে উদাহৰণস্বৰূপে মই ভিডিও প্ৰথমতে কৈছিলো মই তিনটা আপডেট হে আহিছে কিন্তু কি আপডেট আহিছে এই বিষয়টো কোৱা নাছিল গতিকে প্ৰথম পইণ্টটো খুব গুৰুত্বপূৰ্ণ নহয় সেই গ্ৰাফটো তেতিয়া ডাউন থাকিব আৰু এতিয়া যিটা পইণ্ট কৈ আছো সেই পইণ্টত থাকি দিছে গ্ৰাফটো আপ থাকিব অৰ্থাৎ গুৰুত্বপূৰ্ণ কেইটা তেওঁলোকে চাব পাৰিব এতিয়ালৈকে এই সিস্টেমটো গোটেইটা চেনেলত অহা নাই দুই এটা চেনেলত আহি গৈছে অলৰেডি আৰু বাকি চেনেলবিলাকো অতি কম সময়ৰ ভিতৰত আহি যাব এতিয়া সময় 3 নম্বৰ আপডেটটোৰ বিষয়ে 3 নম্বৰ আপডেটটো হৈছে মেম্বাৰ মাইলষ্টন লৈ কিনি আমি যেতিয়া লাইভ ষ্ট্ৰীম কৰো আমি লাইভত আহো তেতিয়া যদি আমি জয়েন বুটামটো অন কৰি ৰাখো তেতিয়ালে কি হ'ব মাহেকত এজন ভিউয়াৰ্ছে তে কি পাব এটা মেম্বাৰ মাইলষ্টন নামৰ এখন কি পাব ষ্টিকাৰ পাব আৰু সেইটোৰ জৰিয়তে তেওঁ এটা স্পেশাল কমেন্ট কৰিব পাৰিব কিন্তু সেই কাৰণে তেওঁ চেনেলটো সাবস্ক্ৰাইব কৰাৰ অন্তত 2 মাহ পুৰণা হ'ব লাগিব 2 মাহ পুৰণা হলেহে সেই মেম্বাৰ ষ্টিকাৰটো পাব যদি 2 মাহ পুৰণা নহয় নাপাব তেওঁ এটা স্পেশাল যেটো কমেন্ট কৰিব পাৰিব কমেন্টটো হাইলাইট হৈ থাকিব এটা ৰঙৰ কিন্তু কোন ৰঙৰ হ'ব এতিয়ালৈকে সেইটো ইউটিউবে এতিয়ালৈকে কোৱা নাই কিন্তু সেইটো ধুনিয়াকৈ এটা কালাৰত ওপৰত থাকিব স্পষ্ট হৈ থাকিব এইটো ইউটিউবে অলৰেডি কৰি দিছে ডিয়াৰ ভিউয়াৰ্স ভিডিওটো চাই অলপ যদি শিকিব পাৰিছে বুজিব পাৰিছে জানিব পাৰিছে মই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সেই কথা সকলোৱে দীৰ্ঘায়ু স্বাস্থ্য কামনা কৰি ভিডিওটো ইয়াতে সামৰণি মাৰিছো জয় হিন্দ